মানে পুনৰবাৰ ৰেচিপি লৈ আহিছোঁ। আজি বনাব লৈছোঁ মুগ মাহৰ চাটনি। আজি মই মোৰ মাৰ পাকঘৰৰ পৰা ৰেচিপি লৈ আহিছোঁ। তো আহকচোন মুগ মাহৰ চাটনি বনাবলৈ কি লাগে চাওঁ। প্ৰথমে লৈছোঁ এটা বাতিত এবাটি মুগ মাহ মই গোটা ৰাতি তিয়াই থৈছিলোঁ। তাৰপিছত লৈছোঁ 2 খিলামান মান ধনিয়া পাত, তাৰপিছত লৈছোঁ অকণমান পদিনা, কেইটুকুৰামান নহৰু, 4টামান কেঁচা জলকীয়া আৰু আন্দাজমতে নিমখ। আহকচোন গোটেইখিনি কেনেকৈ বনাওঁ চাওঁ। এটা মিক্সাৰ জাৰ লৈছোঁ, ইয়াতে ঢালি দিছোঁ। এতিয়া অকণমান পদিনাখিনি ঢালি দিওঁ, তাৰপিছত দি দিওঁ মান ধনিয়া পাত, জলকীয়া, লগতে নিমখ আধা চামুচ আৰু অকণমান নেমু ৰস। এতিয়া গোটেইখিনি ভালদৰে ব্লেণ্ড কৰি ল'ম। মুগৰ চাটনি ৰেচিপি ৰেডি হৈ গৈছে। এতিয়া এটা বাটিত উলিয়াই লওঁ। চাটনি ৰেডি হৈ গৈছে। ভিডিঅ'টো ভাল লাগিছিল যদি লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰাৰ কাৰণে